I am back. বহুত দিনৰ মূৰত আগৰ নিচিনা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। বাকি যে নহওক কিয় আপোনালোকে আজিৰ তাৰিখত ইউটিউব, হোৱাটছএপ, ফেচবুক এনেকুৱা ধৰণৰ যি বহুত কেইটা প্লেটফৰ্মৰ দিনত দিনটো কাটে দিও আপুনি বা ময়ো। আমি মানে কি আজিকালি ইন্টাৰনেট নোহোৱাকৈ আমি চলবাই নোৱাৰো, নেটপেক নোহোৱাকৈ আমি চলবাই নোৱাৰো, একদিনো চলবা নোৱাৰো। কিন্তু আজি যিটো খবৰ মই আপোনালোকক দিবলৈ গৈ আছো, এইটোৰ পিছত আপোনাৰ মাথাটো কিন্তু গৰম হৈ যাব, 100% গৰম হৈ যাব। সো সেইকাৰণে বিছনাত বা চেয়াৰত বহি লওক, তাৰপিছত এই ভিডিঅ'টো কৰক যে 1 GB ডাটাৰ দাম যদি 100 টকা হয় আপুনি কেনেকৈ কিনিব। আপোনালোকে হৈছে কিবা কাৰণে গৈ আছে, কিন্তু এয়া মই বনোৱা অকল ভিডিঅ' নহয়, টেকনিকেল গুৰুজীৰ পৰা আদি কৰি যিমান ডাঙৰ টেকনিকেল চেনেল আছে সকলোৱে এই ভিডিঅ'টো বনাইছে। আৰু এই নিউজটো আপোনালোকে জনাটো বহুত দৰকাৰী, কাৰণ এয়াৰটেলৰ পৰা এটা নিউজ আহিছে যে প্ৰত্যেক 1 GB ডাটাৰ দাম হ'ব 100 টকা, আৰু এয়া হ'ব 6 মাহৰ ভিতৰত। মানে আগন্তুক 6 মাহৰ ভিতৰত আপুনি বা মই প্ৰত্যেক 1 GB ডাটাৰ বাবদ দিব লাগিব 100 টকা। কিন্তু কিয় তাৰিখ কিয় যে নহওক কিয় প্ৰথমতে কৈ দিওঁ, ইয়াতে এটা শব্দ আহিছে ARPU, এভাৰেজ ৰেভিনিউ পাৰ ইউজাৰ। মানে এয়াৰটেলৰ তৰফৰ পৰা কোৱা হৈছে যে ARPU টো বৰ্তমানৰ তাৰিখত হ'ব লাগিছিল প্ৰায় 300 টকা বা 200 টকা, কিন্তু বৰ্তমান এয়াৰটেলে পাই আছে পাৰ ইউজাৰৰ পৰা, মানে প্ৰত্যেকজন মানুহৰ পৰা যদি আমি এভাৰেজ হিচাপ কৰো মাত্ৰ 160 টকা। সেইকাৰণে এয়াৰটেলে ভাবিছে কি নহয় এনেকৈ আমি চলবা নোৱাৰো, কাৰণ যিহেতু আমি 5G আনিব লাগিব, আমাক টকাৰ প্ৰয়োজন। চ' আমি কি কৰিম, 1 GB ডাটাৰ দাম আমি 100 টকা কৰিম। আৰু এয়া হ'বলৈ গৈ আছে, একদম আগৰ পৰা এই নিউজটো আহি আছিল। আৰু এয়া এটা প্ৰেছ কনফাৰেন্স যোগে মই আপোনালোকক ডিসপ্লেত দেখাই দিছো। এয়াৰটেলে তেওঁলোকৰ অফিচিয়েলি কথাখিনি কৈছে যে বৰ্তমান আগতে যেনেকুৱা ৰেট আছিল, আগতে ধৰা আজিৰ তাৰিখত আমি প্ৰায় 1 GB ডাটাৰ কাৰণে 10 টকা কৰি দি আছো। আমি যদি এটা মিনিমাম ৰিচাৰ্জো কৰো 1 GB ডাটাৰ বাবদ কমচে কম আমি 10 টকা দি আছো। কিন্তু আগতে আমাৰ মনত আছে না, যেতিয়া জিঅ' অহা নাছিল তেতিয়া 1 GB ডাটাৰ দাম প্ৰায় 100 টকাই আছিল। আৰু ঠিক আগৰ নিচিনা দিন আহিবলৈ গৈ আছে বৰ্তমান, কাৰণ তেওঁলোকৰ যিটো বৰ্তমান পইচা ইনকাম হৈ আছে, এয়াৰটেল হওক বা জিঅ' হওক, তেওঁলোকে কৈ আছে যে সেইখিনি টকাৰে তেওঁলোকৰ কামবিলাক চলিব নোৱাৰে, সেইখিনি টকাৰে তেওঁলোকৰ যিবিলাক এই অপটিকেল ফাইবাৰ আছে এইবিলাক লগাব নোৱাৰে, বহুতখিনি টকা কম হৈছে, তেওঁলোকে লোকচানত আছে, যাৰ কাৰণে প্ৰায় 1 GB ডাটাৰ দাম 100 টকা হ'বলৈ গৈ আছে। এইটো একদম 100% সঁচা নিউজ। আগন্তুক 6 মাহৰ ভিতৰত তেওঁলোকে নিজে কৈছে, আগন্তুক 6 মাহৰ ভিতৰত 1 GB ডাটাৰ দাম 100 টকা হৈছে। কেনেকৈ যে ৰিচাৰ্জ কৰিম, মাথা নষ্ট হৈ গৈছে ভাই। তো আপোনালোকে কথাটো গম পোৱা নাছিল, আৰু আপোনালোকে হয়তো ভাবিছে যে এয়াৰটেলে যদি বদলাই দিলে আমাৰ যদি জিঅ' আছে, ভোডাফোন আছে, তেনেকুৱা নহয়। কাৰণ জিঅ' আৰু ভোডাফোন তেওঁলোকেও এই বেলেঞ্চ মেইনটেইন কৰাৰ কাৰণে ৰিচাৰ্জৰ দাম বঢ়াব। তো আপোনালোকৰ নিউজটো পাই কেনেকুৱা লাগিল, নিশ্চয় বেয়া লাগিল। যদি কিবা আকৌ কিছুমান কুৱেশ্যন আছে বা এনেকুৱা ধৰণৰ নিউজ আপোনালোকে বিচাৰে বা জানিব বিচাৰে, তেনেহ'লে মোক ইনষ্টাগ্ৰামত মোক ইনবক্স কৰিব। মোৰ ইনষ্টাগ্ৰাম লিংক মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাতে গৈ কিনে মোক আপোনালোকে কুৱেশ্যন কৰিব পাৰিব। ধন্যবাদ। জয় অসম।